তাৰপিছত হালধি দিয়াৰ পিছত এতিয়া মই আকৌ লৰাই দিম। হিচাপত মই লৰাই আছোঁ। তাৰপিছত এতিয়া মই দিলোঁ গাহৰি মাংস। এই গাহৰি মাংসখিনি মই দি এতিয়া অলপমান লৰাই দিম। এতিয়া গাহৰি মাংসখিনি লৰাই আছোঁ। অকণমান নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত আকৌ লৰাই দিছোঁ। লৰাই মেলি অকণমান ঢাকি দিম। ঢকাৰ পিছত হৈ গ'ল। আকৌ নহৰু আদাখিনি দিছোঁ। নহৰু আদা দিয়াৰ পিছত আকৌ লৰাই দিম। লৰোৱাৰ পিছত আপোনালোকে দেখিছে গৰমখিনি দিবলৈ কিমান যে ধুনীয়া আছে। আৰু এইফালে লাই শাক আৰু আলুখিনি এতিয়া দিম। যিহেতু মাংস সিজিলে সেইবাবে মই এতিয়া সিজাৰ পিছত লাই শাক আৰু গাহৰি মাংসখিনি দিয়াৰ পিছত আৰু অকণমান দি এতিয়া লৰাই দিম। যিহেতু লাই শাক আৰু পাত শাক বস্তুটো এনেও গলি যায়, হয়নে বাৰু আপোনালোকে কওকচোন। নিশ্চয় এতিয়া ৰেচিপিটো হৈ গৈছে আৰু এয়া